তো ওয়েলকাম টু চ্যানেল রিজু ব্লগ আৰু এটা নতুন ভিডিঅ'ৰ মাজলৈ লৈ আহিলোঁ আৰু গাইছ আমাৰ যে পৰীক্ষা আছিল গাইছ আৰু গমে পাইছে পৰীক্ষা আছিল ধুনীয়াকৈ পৰীক্ষা দি আহিলোঁ গাইছ আজি আছামিজ আছিল ধুনীয়াকৈ আৰু গাইছ এখন পেপাৰ মই ধুনীয়াকৈ লৈলোঁ আৰু গাইছ 100 নম্বৰ পৰীক্ষা চাওক গাইছ আৰু গাইছ মই 8 পাইছিলোঁ এখন গাইছ গাইছ ইমান টানো প্ৰশ্ন হোৱা নাই গাইছ গাইছ মই দেখুৱাই লওঁ গাইছ পঢ়িলে এতিয়া হ'ল যে গাইছ হ'ল যাই পঢ়ি দেখুৱাই দি আছোঁ গাইছ কি আছে গাইছ চাওক আৰু ভিডিঅ'টো আৰু গাইছ মই ঘৰত আহি পাই গ'ল ধুনীয়াকৈ এতিয়া প্ৰশ্ন উত্তৰ গ'লে মই গাইছ কৈ যায় কি ভিডিঅ'টো শেষ হৈ গ'লে চাই দিব গাইছ আৰম্ভ কৰোঁ গাইছ 1 নম্বৰ কটো যে মুকুতা মুনিতি বুলি কবিয়ে কিহক বুজাইছিল গাইছ এইটো পাৰিছোঁ ধুনীয়াকৈ গাইছ 1 নম্বৰ কৰ এনচাৰ হ'ব গাইছ নিয়ৰ 1 নম্বৰৰ খৰ প্ৰশ্ন হ'ল গাইছ শৰতীয় সেনাপতিৰ নাম আছিল 1 নম্বৰৰ খৰ এনচাৰ হ'ল কুৱামিদ্দি হাজৰিকা 1 নম্বৰৰ গড় প্ৰশ্ন হৈছে কৃষ্টিৰ আধাৰ গাইছ তাৰ এনচাৰ হ'ব গাইছ কৃষি গাইছ আৰু গাইছ আজি ভিডিঅ'টো শান্তি দিছিল গাইছ এনে ভিডিঅ'টো গাইছ বনলো আৰু গাইছ আৰু গাইছ শান্তি নকলো আৰু গাইছ ভিডিঅ'টো বেছি দীঘল নকৰিলোঁ আৰু আজি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ